নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ নতুন নিয়মত অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। পুৰণি নিয়ম প্ৰত্যাহাৰ কৰি এবাৰ নতুন নিয়মত অনুষ্ঠিত হ'ব পৰীক্ষা। এবাৰ মেট্ৰিক পৰীক্ষা হলত থাকিব 5টাকৈ নতুন নিয়ম। কি নতুন নিয়ম হবিহে ছাত্ৰ ছাত্ৰীসকলক জনাম। মাজত মাথো কেইটামান দিন বাকি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ। তাৰ মাজতে বিশেষ সতৰ্ককৰণ জাৰি কৰিছে মেট্ৰিক পৰীক্ষাৰ বৰ্ডৰ তৰফৰ পৰা। কি সেই নিয়ম হবিহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিবা। গতিকে প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা। আমাৰ প্ৰথমটো নিয়ম হৈছে কোনো পৰীক্ষাৰ্থীয়ে কলম, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ডৰ বাহিৰে অন্য সামগ্ৰী পৰীক্ষাৰ গৃহলৈ আনিব নোৱাৰিব। আমাৰ দ্বিতীয় নম্বৰ যেটো নিয়ম আছে ইয়াত কৈছে যে কোনো পৰীক্ষাৰ্থীয়ে গোপনে কিতাপ, নোটবুক, পেপাৰ আৰু নকলৰ কপি লৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিলে তেনে পৰীক্ষাৰ্থীক তাৎক্ষণিকভাৱে 3 বছৰৰ বাবে পৰীক্ষা গৃহৰ পৰা বহিষ্কাৰ কৰা হ'ব। আমাৰ তৃতীয় নম্বৰ নিয়মটো হৈছে পৰীক্ষাৰ্থীসকলে প্ৰস্তাৱ কৰিবলৈ যাওঁতে 2 বা ততোধিক শিক্ষাৰ্থী একেলগে হ'ব নোৱাৰিব আৰু তেওঁলোকৰ কেতিয়াও কথা পাতিব নোৱাৰিব। আৰু পৰীক্ষাৰ্থীসকলে কথা পতা আমাৰ দৃষ্টিগোচৰ হ'লে বিহুত ব্যৱস্থা কৰা হ'ব তাৰ পৰা। আৰু 4 নম্বৰ নিয়মটো হৈছে কোনো পৰীক্ষাৰ্থীয়ে গোপনে নকলৰ টুকুৰা পকেটত ভৰাই লৈ পৰীক্ষা গৃহত বহিলে বা প্ৰস্তাৱখানাত পেলাই থলে তেনে পৰীক্ষাৰ্থীক পৰীক্ষা গৃহৰ পৰা বহিষ্কাৰ কৰা হ'ব। 5 নম্বৰ নিয়মটো হৈছে যে পৰীক্ষা সমাপ্তি হোৱাৰ পিছত যোৱাৰ সময়ত বিদ্যালয়ৰ চৌহদত নকলৰ টুকুৰা ছুটিয়াই পেলাই থৈ যোৱা এটা ডাঙৰ অপৰাধ আৰু এনে অপৰাধত কোনোৱে জড়িত হ'লে তেওঁৰ ওপৰত বিহুস্ত ব্যৱস্থা লোৱা হ'ব বুলি জনাই দিয়া হৈছে। আমাৰ 6 নম্বৰ নিয়মটো হৈছে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল, আইপেড আৰু টেবলেট পিচিত লগত আনিব নোৱাৰিব। 7 নম্বৰ নিয়মটো হৈছে পৰীক্ষা গৃহত কোনো পৰীক্ষাৰ্থীৰ পৰা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড, পেন্সিল আদিৰ বাহিৰে কোনো কাগজৰ টুকুৰা পালে তেওঁক পৰীক্ষাৰ গৃহৰ পৰা বহিষ্কাৰ কৰা হ'ব। 8 নম্বৰ নিয়মটো হৈছে যে কোনো পৰ্যায় পৰীক্ষাৰ্থীসকলে নিজৰ ডেস্কৰ ওপৰত আৰু ৱালত লিখিব নোৱাৰিব বুলি স্পষ্টভাৱে এই জাননী জাৰি কৰিছে। মাজত মাথো কেইটামান দিন বাকি আছে মেট্ৰিক পৰীক্ষা হ'বলৈ আৰু তাৰ মাজতে প্ৰকাশ পাইছে নতুন জাননী।